নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে ভাস্কৰ্য অফিচিয়েল ইউটিউব চেনেলৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এয়া আজি আপোনাৰ নকছাৰীত প্ৰগ্ৰেম কৰিবলৈ আহিছিলোঁ। আহি এজন সুন্দৰ বাঁহী পৰিৱেশন কৰে, মানে বজায়, দাদাজন দেখুৱাবলৈ লৈছোঁ। এয়া নমস্কাৰ। বাকী খবৰ খাতি কেনেকুৱা? ভাল মোৰ। অঁ, তোমাৰ ভাল? ভালেই। আপোনাৰ বাঁহীও বহুত দিন শুনিবলৈ মই পোৱাই নাই। কিবা এটা শুনাওক বুলি আশা ৰাখিছোঁ। শুনাওকচোন, কি শুনাই? কিনো শুনাম আৰু হয়। ৰাসৰ কিবা এটাকে শুনোৱাই নি? ৰাসৰ শুনাব পাৰোঁ। শুনোৱাকচোন, ভাল লাগিব শুনি। ইয়াতে শুনাও। শুনাওক। থেংক ইউ। বাৰু এই নতুন বছৰৰ শুভেচ্ছা কিবা ৰাইজক ক'ব নি বাৰু? কওকচোন। নতুন বছৰটো সকলো কুশলে যাওক, অঁ, সকলোৰে যেন মংগলময় হয়। হয়। আজি ফেব্ৰুৱাৰী 1 তাৰিখ হৈছে। হয়। আৰু পলমকৈ হ'লেও নতুন বছৰৰ শুভেচ্ছা জনালোঁ সকলোকে। পলমকৈ হ'লেও মাঘৰ বিহু উলগ জনালোঁ সকলোকে। হয় হয়। সকলোলৈ শুভেচ্ছা থাকিল। আৰু আপোনাৰ বাহিৰ দিন সদায় শুনি থাকিবলৈ পাব নহয় চাগে ৰাইজে? নিশ্চয় নিশ্চয়। মোৰ ইউটিউব চেনেল এটি আছে, কৈ দিয়ক চেনেলটোৰ নামটো। আছাম কালচাৰেল টিউন বুলি। হয় হয়। এই ইউটিউব চেনেলটিত আপোনালোকে মোৰ বাঁহী বাদন আৰু ভাওনা সকলো পাব। তাতে আপোনালোকে চাবগৈ। ধন্যবাদ থাকিল আপোনালৈ অনিপ দা।